guys, another video ritomvlog Assam আৰু পিছফালে আছে বালাজী দেখিব পাইছে বালাজী গেট হয় বিশেষ কাম নাছিল অলপ কাম আছিল ঘৰৰ পৰা ওলাই আহিছিলোঁ ভাবিছিলোঁ সৰু এটা ব্লগ বনাই লওঁ আৰু ব্লগটো বনাওঁ বেছি গোপো বেটেৰীটো বেছি চাৰ্জ নাই অলপ আছে তাৰপিছত চাওঁ ভিডিঅ'টো বনাওঁ আৰু আপোনালোকক চাওক মানে মই গৈ আছোঁ বেগটো মোৰ বেয়া হৈ আছে বেগৰ চেণ্ডেল ঠিক কৰিবৰ কাৰণে গৈ আছোঁ চাওঁ কোনডোখৰত আছে মুচি সেইকাৰণে আৰু আপোনালোকে ভিডিঅ'টো চাওক সৰু সুৰা এটা ব্লগো হৈ যাব সেইকাৰণে মই একশ্যন কেমেৰাটো লৈ আহিছোঁ আৰু কেমেৰাত বেটেৰী নাই খুটি আছে মাত্ৰ সিমান দি আহিছোঁ চাওক ভিডিঅ'টো আৰু বহুত দিন হৈছিলে মই ব্লগ আপলোড কৰা নাছিলোঁ বহুত দিনৰ মূৰত ব্লগ আপলোড কৰিছোঁ তাৰপিছত আপোনালোকে চোৱাই নাছিল মোৰ তাত ব্লগ আজি বহুত দিনৰ মূৰত ব্লগ এটাক শ্বুট কৰি দিবলৈ ধৰিছোঁ আপোনালোকে চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ বেছিভাগ কৰিবা আৰু মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম হৈ আছে আপোনালোকে ভিডিঅ' চাই আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাব তেতিয়া আমাৰো ভাল লাগে ভিডিঅ' বনাই আৰু লাইক কৰি দিব পালোহি জালুকবাৰীৰ পৰা চাওঁ কোনফালে যাওঁ জালুকবাৰীৰ পৰা ইফালে ৰিটাৰ্ণ হয় আপোনালোকৰ ফেঞ্চি বজাৰৰ ফালে যাম চাই লওঁ তাত গ'লে পাওঁ নে নাপাওঁ সেইফালেতো দেখাই নাই একো আপোনালোকে চাই থাকক আৰু মই ভিডিঅ'টো বনাই গৈ থাকোঁ ঠাইখিনি বিশেষভাৱে ধুনীয়া কৰি পেলালে আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ আৰু এয়া বাওঁফালে দেখিব পাইছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ আৰু সোঁফালে এখন নতুনকৈ আপোনাৰ শৰাই এখন বনোৱা হৈ আছে এইখন কমপ্লিট হোৱা নাই এতিয়ালৈকে এইফালে বনাই আছে আৰু আমি আগদি গৈ অলপ ঘূৰিব লাগিব ইটো চাইডে মানে সোঁ চাইডে ঘূৰি তাৰপিছত যাব লাগিব জালুকবাৰী হৈ আৰু এইডোখৰতে ক্ৰছ কৰিব নোৱাৰি অলপ আগতে ৰাস্তাটো ক্ৰছ কৰিব লাগিব মানে গাড়ী ইফালে পাৰ কৰিব জেগা নাই দেখোন আৰু মোৰ বেক চাইডে 108 দেখাইছে যাব দি লওঁ বেগ ঠিক কৰি আছোঁ আৰু এইফালে সিফালে মানুহ চাই আছোঁ মই আৰু এইফালে মোৰ বেগটো ঠিক কৰি আছে যোনটো কামৰ কাৰণে কৈছে আৰু এইটো ৰাস্তা এইখিনি ফেঞ্চি এডোখৰ হয় ফেঞ্চি বজাৰৰ ওচৰত কৰি আছে আৰু মোৰ গোপৰ বেটেৰী কেমেৰা খতম হ'ল আৰু ব্লগটো অফ কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব